তহঁতক সেইকাৰণে আনিব মন নাযায় লাহে লাহে খোজকাঢ়া কাৰণে গছো মামা ৰাখি দিয়া ৰাখি দিয়া মামা ইমান খাওঁ গৈছে পেটুৱা সোনকালে পেটুৱা বুলি নকবি দেই খোচা মাৰি দিম আয়ো তাৰ কথা শুন এনে ধেমালিহে কৰিছো কিবা ল'ৰাকেইটা উঠি আহি পিনে নে বাটটো কাজিয়া লাগি লাগি আহিবি চুপচাপ আহি থাক নহ'লে গুলি মাৰি ফুটাই দিম আয়ো মামা গছৰ মামা পেটুৱা ভাল লাগে গুলি মাৰি শুনিলি হা মামাই কি বুলি ক'লে সোনকালে বৈ বৈ না 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 মোৰ পিতলতো চাচোন এইফালে কি হ'ল পাপা কোনো এইকেইটা চাচোন ভাল গালে পাপা এইটো গজন ফুৰা নহয় জানো বন্ধুক চন্ধুক লৈ কেনে ওলালে তাকেহে বতোৱা যুদ্ধ কৰিবলৈ ওলালে নেকি ক'ৰবাত পাপা হিন্দুস্তানে পাকিস্তানে যুদ্ধ হ'ব লৈছে নেকি মাৰ ঘটিটো বগিছ তই তেনেহ'লে সুধিছো আকলৈ যায় সুধিছো বোলো গজেন গাই দি কেনি ওলালে হেই কেনি ওলালে মানে ভজংপুৰৰ হাবিখনত গোটেই কুকুৰা আছে বুলি নাজানো নি বন কুকুৰা মাৰিব যাওঁ বন কুকুৰা যাওঁ যেতিয়া যাং বুলি ক'লে যাব পাৰি মানে পিছে এটা কথা হাঠিয়া চাঠিয়া আছে দে হাঠিয়া বটল লৈ ল'বি লগত নহ'লে বাঘে পাব লাগিলে পক কামুৰি চালনিও আৰু মোতকৈও চাহ দেখোন এজন ৰ'ব আমি গৈছো বতুৱা বৈ বহুত দিন হ'লেও পাপা কুকুৰা মাংস নোখোৱা ফাইনেলি আজি কুকুৰা মাংস খাব পাম তাকো বন কুকুৰা মাংস কিমান ভাল লাগিব ন পাপা বন কুকুৰা তেলেই বেলেগ বতুৱা ব'লা পাপা আই এম হিয়াৰ পিছে হাঠিয়া চাঠিয়া নল'লি যে হাঠিয়া নল'লে পক চালনি কৰি দিব বাঘে এইটো সঁচা কথা মোৰ হাতেই কাফি হাতখনে আগতে কেইটা বাঘ মাৰি খেদালো মামা ব'লা লেকচাৰ দিব লাগে ব'লা সোনকালে মামা দেৰি হ'ব নহ'লে পিছে নতুন ল'ৰা দুটা কোন হয় গজেন খুৰা কোন হয় ময়ো চিনি নাই পোৱা এইকেইটা মানে মোৰ নিজৰ নাতি বুলি ক'ব লাগিব এতিয়া নিজৰ নাতি বুলি ক'বলৈ গ'লে মানে মোৰ ভনীজনী ভাগৰ ল'ৰা হয় আচ্ছা বৈ ভৱেন মুলেশ্বৰ যায় বা মুলেশ্বৰ সুধিছাচোন ব্ৰ তাৰ কথা পাহৰি গৈছিলো তাৰ ইংৰাজী কথা শুন ক্লাছ 10লৈকে নপঢ়িলেহি ইংৰাজী মাৰিব অলপ হ'লেও জানোতো মুলেশ্বৰ এইপিনে ওলাই আহাচোন কোননো মানে মই ভৱেন গজন গাই দিয়ে আপুনি পগলা হৈছে নেকি গুলি ফুটাই দিছে যে ইয়াতে তোৰ মাতটো ধৰিব নোৱাৰিলে দেখা নাই সেইকাৰণে গুলি ফুটাই দিছে ফেল ফেলে পাই মৰিলো কোনে গুলি ফুটাইছে আতংবাদী আহিল নেকি ভজং বসী আপোনালোকে গুলি ফুটাইছিলে নেকি মই মাতোতে ভৱেনৰ মাতটোকে ধৰিব নোৱাৰিলে সেইকাৰণে গুলি ফুটাই দিলো হয়নে মই আতংবাদী আহি গ'ল বুলি গুলি ফুটাই দিলে আচ্ছা আপোনালোকে ইয়াতে ৰখক মই হাতকে গৈ পিনে মই হাতীয়াটো লৈ আহোঁগৈ মুলেশ্বৰ গ'লে হাতীয়া আনিবলৈ এতিয়া মুলেশ্বৰ হাতীয়ালৈ আমি ৰাওনা ইয়াৰ পৰা যেন গাই গৈ থাকো ব'লক আমি মুলেশ্বৰ মানে অলপ আগৰ শুনি ব'লক মুলেশ্বৰ আহিব দে পিছে বোলো ৰাইজ অকল কথা এটা হ'ল নহয় মানে আমাৰ ধমেশ্বকাই যায় বা তাৰ কথা পাহৰি গ'লো নহয় ফোন এটা কচোন ৰ'ব ফোন এটা লগাইছোঁ কোনে ফোন মাৰিলে এনেকুৱা আজৰি টাইমত হেল্ল' মুলেশ্বৰ ধমেশ্বকাই ক'ত আছে বাৰু আপুনি মই বৰ্তমান ঘৰতে আছো হেৰি আকৌ আমাৰ ভজংপুৰৰ হাবিখনত বন কুকুৰা ওলাইছে তাকে মাৰিব যাওঁ বুলি ভাবিছিলোঁ আপুনি যাব নেকি মই গৈ নাথাকো আমাৰ ল'ৰাটো যায় যদি যাব মোৰ ঘৰত কাম অলপ আছে পাপা কোননো মুলেশ্বৰ দাই ফোন কৰিছিলে কিবা বন কুকুৰা কথা ক'লে পিছে হেৰি নহয় মুলেশ্বৰ কোন ওলাইছা মানে গজন গাইতে ভুৱন দা আৰু মই হয় নেকি তোমালোক তিনিটাই ওলাইছা আমি তিনিটাই ওলাইছো পিছে মোৰ এতিয়া টাইমো নাই মই গৈ নাথাকো মোৰ ভাগৰ ল'ৰাটো যায় যদি যাব ঠিক আছে ভেবেলক পঠিয়াই দিয়ক ল'ৰা যা যদি যা মুলেশ্বৰ দাই ফোন কৰিছিলে বন কুকুৰা মাৰিব যায় বোলে হাবিত কি পাপা বন কুকুৰা মাৰিব যায়
ময়ো যাওঁ পাপা। ঐ ল'ৰা ভালকে যাবি কিন্তু। অঁ হ'ব দিয়া। ময়ো যাওঁ বাৰীতে অলপ কোচো মাৰো। না 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 না। যাওঁ মুলেশ্বৰ দাহঁতৰ লগত বন কুকুৰা মাৰিব। কাৰণ ফেমিলিসকল বন কুকুৰা মাৰিবলৈ যাওঁ, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, পাওঁ নে নাপাওঁ তো বলক। আৰু সেইবিলাক ভাল পোৱাসকলে এটা কমেণ্টত দিল মাৰি দিয়ক। তো দেখিলে এতিয়া আমি বন কুকুৰা মাৰিব যাওঁ। অঁ ভেবেল কাইদে পালাহি। অঁ মুলেশ্বৰ দা। তোৰ সৈনিকসকল চলো। হিপ হিপ হুৰে হুৰে। আয়ো গণ্ডবুখী মৰিলো, ইজনতকৈ ইজন চা কৃষ্ণ সেয়া। মুলেশ্বৰ শুনিলি নাই? কুকুৰা মাত শুনিলি নাই কেনেকে চুই আছে? অঁ ভুৱনা শুনিলোঁ। অঁ গজেন্দা সহায় নেকি? কেনেকৈ গছত থি আছে দেখিছেনে? অঁ সহাব পাৰি আকৌ। মোলাই প্ৰথম তই সহায়। অ'কে হ'ব। বাকীকেইটা পলালে। নাই একো নাই, এটাতো মৰিলে, এইকেইটা এনেও পামেই। যাওক যাওক ভুৱন দা, অঁ কুকুৰাটো লৈ ভুৱন আহক। যা কুকুৰাটো লৈ যা। অঁ গৈছো। ফাইনেলি বহুত দিনৰ মূৰত বন কুকুৰা মাংস খাবলৈ পাম। ভুৱন মালটো ডাঙৰে দেই। অঁ গজেন্দা 1.5 কেজিমান ওলাব। তাতে আকৌ বন কুকুৰা মাংস খাই কিবা এটা ভাল লাগিব। তো দেখিলে বন্ধুসকল, বন কুকুৰা মৰা হ'ল। তো আমাৰ ভজন কুকুৰা ভাবি গোটা বন কুকুৰা আছিলে, তাৰে ভাজত এটা মাৰিলোঁ, বাকীকেইটা পলাই গ'ল। তো নেক্সট পাৰ্ট দেখিবলৈ পাব। তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু কাষতে থকা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে।